দেখাম কিয় নেদেখাম কেলা বাল নেদেখাম নেকি হে গাইছ আজি পথাৰ চাওঁ বুলি পথাৰলৈ আহিলোঁ আৰু পথাৰৰ মাছ পাই ভাবিলোঁ আপোনালোককো পথাৰখন অকণমান দেখাই দিওঁ আৰু আহক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ কি ধান আছেগৈ মাচুৰি এইবোৰ মাচুৰি ধান দেখিছেনে গাইছ কেনেকৈ একদম মানে পৰহি বতাহ আহিছিলে বতাহে একদম চব পেলাই দিলে আৰু গাইছ কি ক'ব মানে ধান কাটিব হৈ গ'ল কিন্তু এতিয়ালৈকে কটা নাই নহয় গোটেই পানীয়ে আছে ধান কাটিব হৈ গ'ল কিন্তু এইবাৰ পানীয়ে শুকোৱা নাই আৰু এয়া গাইছ দেখিছেনে চবফালে একদম হালধীয়া হৈ পকি আছে একদম যেন গছতে খাই দিওঁ লাগি গৈছে এইবোৰ ৰঞ্জিত ধান ভালদৰে পকা নাই কল পকা দিছে আৰু এসপ্তাহমানৰ পাছত চাগে পকিব আৰু এইফালে গাইছ যাব পাৰি ৰাংচালি মানে একদম পথাৰ আমাৰ ওচৰতে আছেই কি বুলি ক'লে নোৱালি এই তিতাবৰ নোৱালিলে আপোনালোকে এইফালেও যাব পাৰিব মানে গাইছ এইটো ৰাস্তাটো আপোনালোকক দেখিছে নেদেখা যদিও মই জুম কৰিব নোৱাৰোঁ তথাপিও কৈছোঁ আৰু এইবাৰ শইকীয়াহঁতৰ খেতিত মানে ধান ৰুওঁতে এইবাৰ লোকেল লগোৱা নাছিলে চালানী লগাইছিলে আৰু এতিয়া চালানীয়ে ৰোৱানো কেনেকুৱা দেখাই দিওঁ আপোনালোকক যে চালানী সকলে ৰোৱা ধান কেনেকুৱা হৈছে কেনেকুৱা লাগিছে আপোনালোকক দেখাম বুলি ভাবিছোঁ আৰু আৰু এতিয়া শইকীয়াহঁতৰ পথাৰ পামগৈ আৰু অকণমানটো আছে আপোনালোকে চাই থাকক এইয়া শইকীয়াহঁতৰ ধান এইবাৰ নগাঁও চালানী মাছে ৰোৱা দেখিছে ন গাইছ আৰু এয়া আমাৰ শইকীয়া বলক আৰু আগলৈ যাওঁ আৰু আপোনালোককো দেখাই থাকোঁ আৰু গাইছ আপোনালোকৰ ফালে ধান চান পকিলে নাই কমেণ্ট কৰিব আকৌ ধানবোৰ যে এফালে যে পকিছে আৰু যে এফালে নাই পকা কেলৈ কল পকা এনেকুৱা হ'ব কি আৰু কিমান দিন লাগিব এনেই পকোতে কি এইফালে নাই নেকি আপুনি নাই হেৰি সিহঁতি ৰুইছে যদিও এনেই ধানটো ভালেই হৈছে আকৌ থোকটো থোকটো ডাঙৰ হৈছে আৰু এইটো নোৱালি দেই গাইছ এইটো নোৱালি আৰু আমাৰ ফালৰ পৰা মানে নোৱালি ৰাস্তাটো বৰ বেছি দূৰ নহয় আৰু এয়া পথাৰৰ ভিউটো আপোনালোকে এবাৰ চাই লওক আৰু গাইছ এইবাৰ বহুতে চেটিয়াইছিলোঁ ধান কিন্তু আপোনালোকক দেখুৱাম এতিয়া চেতিয়া ধানৰ অৱস্থা কেনেকুৱা আৰু সেয়া আমাৰ এইফালে শইকীয়াই মুতি আছে আৰু চেতিয়া ধানৰ অৱস্থা চব কেনেকুৱা মানে ক'ৰবাত ওলাইছে ক'ৰবাত ওলোৱা নাই ট্ৰাই কৰি চাইছিলে হ'বলা গাইছ ইয়াত চব চেতিয়া ধানৰ অৱস্থা ধান চেতিয়াই কেনেকুৱা হৈ গৈছে এনেই খেতি কৰিলে বুলি ক'ব পাৰি হয় নাছিলে তথাপিও এইবোৰ দেখিছে নাই আপোনালোকে গোটেই এডোখৰত ওলাইছে ক'ৰবাত চেলেকা চুবোৱা নিচিনা মাটি এবিঘামান মাটি বেয়া হ'ল আৰু এইবোৰ দেখা নাই সেই তলৰ ফালে নৰালি লাগি আছে আৰু এইফালেতো গোটেইখন পকিলেই শইকীয়াহঁতৰ পথাৰ এইটো মূৰৰ পৰা ধৰি আপুনি সেইটো মূৰলৈকে দেই সেই বাঁহ গছজোপা দেখিছে নহয় তাৰ আগলৈকে আৰু এইডোখৰ শইকীয়াহঁতৰ মাটিয়ে বুলিয়ে ক'ব পাৰি গোটেইডোখৰ মানে এই ছাইডটো শইকীয়াহঁতৰ নহয় যেনিবা এই ছাইডটো যিমান আছে দীঘলীয়াকৈ শইকীয়াহঁতৰ মাটিয়ে চব আৰু গাইছ খেতি কৰিলেও লাভ কি হ'ব যদি এনেকৈ গোটেই ধানসমূহ পৰিবলৈ হয় তেতিয়াহ'লে খেতি কৰি লাভেই নাই গাইছ চাওক কেনেকৈ পৰিব আৰু গাইছ পথাৰৰ মাজত আমাৰ শইকীয়াহঁতৰ এইটো ফিচাৰী দেখিছে নাই কি ডবল ফিচাৰী এইটো কি হয় পাইপলাইন নহয় নাই কি পুখুৰী খন্দুৱাইছিলে নেকি মাটি ইমান দকৈ খন্দুৱাই দিলে নে পুখুৰী নিচিনাই হ'লগৈহেঁতেন আৰু গাইছ আমি সেইফালৰ পৰা আহি গ'লোঁ আৰু এতিয়া সেইফালৰ পৰা আহি পেলাই এয়া পালোহি এইখন পথাৰ পালোহি মানে এইখন পথাৰৰ পৰা আৰু এনেকৈ কৰি ঘৰলৈ যামগৈ আৰু দেই আৰু ভাবিলোঁ এইখন পথাৰ দেখাই দিওঁ যিহেতু কেনেকুৱা হৈছে আপোনালোকক চব দেখাম বুলি কৈছোঁ যেতিয়া আৰু গোটেইকেইখন পথাৰ একেলগে দেখাই দিওঁ আৰু আপোনালোকেও চাই থাকক আৰু এইবাৰ ভাবিছোঁ আপোনালোকক আমাৰ পথাৰকেইডৰা দেখাই দিওঁ আৰু ৰ'ব আমাৰ পথাৰকেইডৰা দেখাইছোঁ চাওক হৈ গ'ল গাইছ আমাৰ পথাৰ ইমান ভালদৰে পকা নাই তথাপিও পকিছে আৰু অলপ দিনৰ পাছত কাটিব হ'ব চাগে এয়া মাজে মাজে অলপ পকিছে অলপ নাই পকা আৰু এইডোখৰ কাৰোবাৰ কাটিলে ন
আৰু এইডোখৰ কাটি গাইছ মুঠি বান্ধি থৈছে, পানীত পৰিছিলে চাগে, সেইটোৰ কাৰণে শুকাবলৈ এনেকৈ জেওৰাতে দাঙি দাঙি থৈছে আৰু